নমস্কাৰ বন্ধুসকল, জব নিউজ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, GMC ওলোৱা পদসমূহত এপ্লাই কৰাৰ বাবে আপোনালোকে ফটোসমূহ কেনেদৰে বনাব, সেই ফটোসমূহৰ বিষয়ে মই এটা ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ। ভিডিঅ'টো ভালদৰে চাব, তেনেহ'লে আপোনালোকে বুজি পাব যে কেনেদৰে আপোনালোকে ফটোসমূহ বনাব পাৰিব অথবা ছিগনেচাৰৰ কোৱালিটিটো কমাব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব দুটা এপ্লিকেশ্যনৰ। এই দুটা এপ্লিকেশ্যন ইয়াতে যে কিউ ৰিডিউচাৰ আৰু ইয়াতে যে পিক্সেল লেব, এই দুটা এপ্লিকেশ্যনৰ যোগেদি আপোনালোকে অতি সহজে ফটোসমূহ আপোনালোকে বনাব পাৰিব। আহক চাওক, আপোনালোকে প্লে ষ্ট'ৰত গৈ পিনে আপোনালোকে প্লে ষ্ট'ৰটো খুলি ল'ব। প্লে ষ্ট'ৰত গৈ পিনে আপোনালোকে দুটা এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব। এটা হ'ল পিক্সেল লেব আৰু এটা হ'ল কিউ ৰিডিউচাৰ। এই যে এইটো এই এপ্লিকেশ্যনটো মই আগতে যিহেতু ইনষ্টল কৰা আছে মোৰ, সেইবাবে ইয়াতে অ'পেন বুলি আহিছে। আৰু এটা হ'ল যিটো কথা হ'ল পিক্সেল লেব। এই এপ্লিকেশ্যনটো আপোনালোকে এই এপ্লিকেশ্যনটো মোৰো ইনষ্টল কৰা আছে, সেইবাবে ইয়াতে ডাইৰেক্ট অ'পেন বুলি দিয়া আছে। আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে পিক্সেল লেবটো অ'পেন কৰিব। পিক্সেল লেবটো অ'পেন কৰাৰ লগে লগে পিক্সেল লেবটো অ'পেন কৰিলে এনেদৰে এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে কি কৰিব, আপোনালোকে এই থ্ৰী ডটত ক্লিক কৰিব। ইয়াৰ প্ৰথমে আপোনালোকে যি ফটো আছে, আপোনালোকৰ ফটো সেই ফটোটো আপোনালোকৰ মোবাইলৰ কেমেৰাৰ যোগেদি ফটো কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকে এই থ্ৰী ডটত ক্লিক কৰি ইউজ ইমেজ ফ্ৰম গেলাৰী, এই ইউজ ইমেজ ফ্ৰম গেলাৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ গেলাৰীত গৈ আপোনালোকৰ যি ফটোটো ক্লিক কৰিছে সেই ফটোটো আপোনালোকে তাৰে পৰা লৈ পেলাই পিক্সেল লেবত লৈ আহিব লাগিব। মই এটা পিক্সাৰ ধৰি লৈছোঁ। ছাপ'জ মই লৈছোঁ এই এটা পিক্সাৰ, কাৰ্টুন এটা পিক্সাৰ লৈ লৈছোঁ। আপোনালোকৰ যদি ফটো মাৰে, সেই ফটোটো ইয়াৰ যোগেদি আপোনাক ক্ৰপ কৰি ল'ব। কিখিনি আপোনাৰ ফটোটো দিব গৈছে, পাছপ'ৰ্ট চাইজৰ ফটো, ভালদৰে চাইজটো বনাই লৈ পিনে ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি লোৱাৰ পিছত ইয়াতে কাৰেক্টশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এই থ্ৰী ডটত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে যে ইমেজ চাইজত ক্লিক কৰিব। ইমেজ চাইজত ক্লিক কৰাৰ পিছত যেতিয়া আপোনালোকে ইমেজ চাইজত ক্লিক কৰিব, ইমেজ চাইজত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে চাব পাৰিব যে ইয়াতে দিয়া আছে ৱেইট এণ্ড হাইট। আপোনালোকে ৱেইট আৰু হাইটটো কি খুজিছিল সেই হিচাপে আপোনালোকে বহাব। ফটোৰ হাইট খুজিছিল 250 পিক্সেলৰ পৰা আৰম্ভ কৰি 320 পিক্সেললৈকে, আৰু হ'ল ৱেইটটো খুজিছে 150 পিক্সেলৰ পৰা আৰম্ভ কৰি 220 পিক্সেললৈকে। ইয়াৰ ভিতৰত হ'লে হ'ল। তেতিয়াহ'লে মই ইয়াতে বহাই দিছোঁ, ইয়াতে ৱেইটটো খুজিছিল 150 পৰা আৰম্ভ কৰি 220, সেই হিচাপে মই বহাই দিছোঁ ইয়াতে 180 পিক্সেল বুলি ইয়াতে মই বহাই দিছোঁ। আৰু ইয়াতে হাইটটো খুজিছিল 250 পৰা আৰম্ভ কৰি 320, সেই হিচাপে মই ইয়াতে হাইটটো বহাই দিছোঁ 290 বুলি বহাই দিছোঁ। 290 বহাৰ পিছত ইয়াতে এটা অপশ্যন পাব, যে ডোণ্ট ক্ৰপ অৰ্থাৎ ইয়াতে ডোণ্ট ৰিক্ৰপ। আপোনালোকে এই ডোণ্ট ৰিক্ৰপত ক্লিক কৰিব, নহ'লে আপোনাৰ ফটোটো কি হ'ব, ছাইডৰ পৰা ক্ৰপ কৰি দিব। ডোণ্ট ৰিক্ৰপৰ পিছত ক্লিক কৰাৰ পিছত অ'কে মাৰিব। অ'কে মাৰাৰ পিছত ফটো চাইজটো এনেকুৱা হোৱাৰ পিছত আপোনালোকে এক্সপৰ্ট কৰিব। এক্সপৰ্ট ইমেজত মাৰাৰ পিছত আপোনালোকে ছেভ টু গেলাৰী, ইয়াতে ছেভ টু গেলাৰী বুলি দিয়া আছে, এই ছেভ টু গেলাৰীত আপোনালোকে ক্লিক কৰিব। ছেভ টু গেলাৰীত ক্লিক কৰিলে আপোনাৰ ফটোটো আপোনালোকৰ ফাইল মেনেজাৰত খুলি চাব, তাতে পিক্সেল লেব বুলি এটা ফল্ডাৰ হৈছে, সেই ফল্ডাৰত আপোনালোকে এই ফটোটো এনেদৰে কম্প্ৰেছ হৈ পেলাই থাকি যাব। মই এতিয়া ফাইল মেনেজাৰটো খুলি লৈছোঁ। ফাইল মেনেজাৰ আপোনালোকে চাব পাৰিছে ইয়াতে এটা পিক্সেল লেব বুলি খোলা আছে। পিক্সেল লেবত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এই যে এই ফটোটোৱে হ'ল হাইট আৰু পিক্সেলটো এনেদৰে আহি গৈছে। ডিটেইলছত গ'লে আপোনালোকে চাব পাৰিব ইয়াৰ হ'ল 180 পিক্সেলৰ পৰা আৰম্ভ কৰি 290 পিক্সেলৰ ভিতৰত হৈছে, আৰু কেবিটো ইয়াৰ কমি গৈছে 23.92 KB। আৰু ইয়াতে আমাৰ লগত আগত খুজিছিল 35 KBৰ ভিতৰত হ'ব লাগিব। যিহেতু এইটো হৈ গৈছে, তেনেহ'লে ইয়াৰ কেবিটো ৰিডিউচ কৰাৰ দৰকাৰ নাই। তথাপিও মই কেবিটো কেনেদৰে ইউজ কৰিব পাৰি মই সেইটোও কৰি দেখুৱাই দিম আপোনালোকক। আপোনালোকে আকৌ এটা এপ্লিকেশ্যনৰ কথা যিটো কৈছিলোঁ, সেইটো আছিল কিউ ৰিডিউচাৰটো আপোনালোকে অ'পেন কৰি ল'ব। কিউ ৰিডিউচাৰটো অ'পেন কৰাৰ পিছত চুজ ফাইল বুলি দি আছে, চুজ ফাইলত চুজ কৰিব। তাৰপিছত এক্সপ্ল'ৰাৰত যাব। আপোনালোকৰ যদি আপোনালোকৰ সেইটো কোৱালিটিটো ৰিডিউচ কৰাৰ পিছত, অৰ্থাৎ পিক্সেলটো বহোৱাৰ পিছত যদি আপোনালোকৰ 35 KBৰ ভিতৰত নাহে, তেনেহ'লে আপোনালোকে এইটো কৰিব লাগিব। ইয়াতে মোৰ 35 KBৰ ভিতৰত আহি গৈছে, 23.92 KB হৈছে। তথাপিও মই আকৌ এবাৰ কৰাই দেখাই দি আছোঁ। মই ইয়াতে দি আছে 23 KB, যিটো মোৰ এইটো দিয়ে মই এপ্লাই কৰিলোঁ, মই এইটো দিয়ে কৰিব পাৰিম, এই কেবিটো দিয়ে কৰা যাব। কিন্তু তথাপিও মই আকৌ এবাৰ কৰাই দি আছোঁ। মই এইটো 23 KB আছে, তো মই 15 KB এইটো বনাই পেলাই দেখাই আছোঁ। 15 KB বুলি ইয়াত দিলোঁ, ষ্টাৰ্ট মাৰিলোঁ। মাৰাৰ পিছত চাওক, এইটো 15 KB বহাইছিলোঁ যদিও এইটো হৈ গ'ল 13.90 KB, তথাপিও কমিছে। তেনে মই আপোনালোকক এতিয়া দেখাই দি আছোঁ।
আপোনালোকক আকৌ এবাৰ ফাইল মেনেজত যাব, ফাইল মেনেজত গৈ পিনে তাতে চাব এটা নতুন এটা ফাইল খুলিছে কিউ ৰিডিউচাৰ বুলি, কিউ ৰিডিউচাৰত গৈ পিনে আপোনালোকে তাৰে পৰা চাব পাৰিব। ইয়াতে এটা ফাইল খুলিছে, এইটো হ'ল কিউ ৰিডিউচ কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে এইটো কোৱালিটিটো কিমান আছে। এইটো আছে হ'ল 180 ইনটু 1290 পিক্সেল আৰু এইটো হ'ল 14.23 KB। তেনেহ'লে এইখিনি আছিল জনাবলৈ। ঠিক এনেদৰে আপোনালোকে ছিগনেচাৰটোও বনাই ল'ব পাৰে। ছিগনেচাৰটো ফটো মাৰি পিছত আপোনাৰ যিটো খুজিছে ছিগনেচাৰৰ হাইট খুজিছে 100p পৰা আৰম্ভ কৰি 180p আৰু ৱেইট খুজিছে 130p পৰা আৰম্ভ কৰি 220 পিক্সেল ইয়াৰ ভিতৰত আৰু 30 KBৰ ভিতৰত। আপোনালোকে পিক্সেলটো আগত কমাই ল'ব, যদি 30 KBৰ ভিতৰত আহি যায় তেনেহ'লে তো হৈ গ'ল, আৰু যদি নাহে তেনেহ'লে এই কিউ ৰিডিউচাৰ এপ্লিকেশ্যনৰ যোগেদি আপোনালোকে এইটোৰ কোৱালিটিটো কমাই ল'ব পাৰিব। ভিডিঅ'টো জনাবলগীয়া এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।